নমস্কাৰ, গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। গা চা ধুই আহি এতিয়া দেউতাক অলপ চাকি বন্তি জ্বলাই লওঁ। আজি মাঘ বিহু, গতিকে ব'লক আজিলৈ মোৰ ভিডিঅ'টো মই এইখিনিৰ পৰা আৰম্ভ কৰি দিওঁ। তাৰপিছত গৈ আছোঁ এটা জেগাত, আপোনালোকক নিশ্চয় দেখাই আছোঁ। কৃষ্ণ কৃষ্ণ, আজি মাঘ বিহু। দেউতাক এনেই মই সৰুকৈ নিয়ম এটা কৰি দিছোঁ বিহু বুলি। এনেই জাহ্নৱীয়ে কৰে, নাতি আৰু বোৱাৰী নাই যিহেতু আজি ডিব্ৰুগড়ত আছেগৈ, গতিকে মই সৰুকৈ নিয়ম এটা কৰি দিলোঁ আৰু কি নহওক। আহি পালোঁ বৰপেটা সত্ৰ। এতিয়া যাওঁ, সোমাই যাওঁ, চাকি ধূপ ধূনা লৈ লওঁগৈ, জ্বলাই লওঁ ধুনীয়াকৈ, সেৱা কৰি লওঁ। বৰপেটাৰ সত্ৰখনৰ কথা নক'লেও হ'ব, আপোনালোক সকলোৱে জানেই এয়া কিমান বিখ্যাত সত্ৰ। যি কি নহওক, আহি পালোঁ। এতিয়া চাকি ধূপ জ্বলাই লওঁগৈ। পিছফালে আছে, চাওক মই গোটেই পৰিৱেশটো দেখাই। বহুত পুৰণা। আজি মানুহে নাই, কালিহে চাবলগীয়া হ'ব ইয়াত। বৰপেটাত উৰুকা আজিহে মানিব, মানে ভোজ আজিহে খাব। আমাৰ সেইফালেতো কালি হৈ গ'ল 13 তাৰিখ, ইয়াত 14 জানুৱাৰী আজি। ইয়াত ভোজ আজিহে খাব, উৰুকা আজি ইয়াত। চাকি বন্তি জ্বলাই ল'লোঁ, সেৱা কৰি ল'লোঁ। এতিয়া অলপ মই দেখাই আছোঁ আপোনালোকক। এইটো হৰপহু আকৌ। হৰপহু নেকি? বহুত ডাঙৰ হয়, শিংটো যে থৈ দিয়ে। এইফালেও দুটা আছে, মানে সেইকেইটা সৰু। এইটো হৰপহু, শহাপহু আছে, হৰপহু এজনী মতা এক মাইকী। চলো। তো মিউজিয়াম হ'ব বুলি কোনে ক'লে আপোনাক? আহিছিলোঁ ন আৰু কেইদিনমান আগতে, চৰকাৰে টকা দিছে কিমান। সত্ৰখনৰ ভিতৰত এটা খুব ধুনীয়া মিউজিয়াম হ'ব। মই গম পোৱা নাছিলোঁ, দেউতাহে কৈছে মাত্ৰ। কাম চলি আছে এতিয়া। যমুনাৰ ঢৌ দেখি ৰাধা পাৰত বহি কলিয়া পুৰা খালী। যাওঁ এতিয়া, সেৱা কৰি ল'লোঁ বৰপেটা সত্ৰত। চাওক মজা লাগিল, গৈ থাকোঁ এতিয়া ইয়াৰ পৰা। কৃষ্ণ, চাওক গেটখন। যোৱা বছৰ আহিছিলোঁ মই ইয়ালৈ, এবছৰ 22 চনৰ। এই প্ৰথম আহিছোঁ, দেখাই দিছোঁ আপোনালোকক চবেই। আছে আছে। ইয়াৰ পৰা যাওঁ আৰু এখন থানলৈ গৈ আছোঁ, গৰখীয়া থান। আপোনালোকক দেখাই আছোঁ। চলো চলতে হে। বৰপেটা সত্ৰত সেৱা লৈ আহি এতিয়া পালোহি গৰখীয়া গোসাঁই থান। ব'লক আমি সোমাই যাওঁ এতিয়া ভিতৰলৈ। ৰাস্তাটো বনাই আছে ধুনীয়াকৈ, লগ পাৰি আছে। এখন হৈছে গৰখীয়া থানৰ মেইন দুৱাৰখন। ধুনীয়াকৈ ধূপ চাকি লৈ ল'লোঁ। পইচা আহি দিম। কৃষ্ণ কৃষ্ণ। চাকি জ্বলাই ল'লোঁ ধুনীয়াকৈ, ধূপ জ্বলাই ল'লোঁ। গৰখীয়া মন্দিৰ স্থান আহি পালোঁ। ভিতৰলৈ সোমাই যাওঁ, সেৱা কৰি আহোঁগৈ।
কৃষ্ণ কৃষ্ণ প্ৰভু। মাছ মস্ত ডাঙৰ পুখুৰী আছে চোন। কি পুখুৰী এইটো? ব'লক ফটো উঠিম দেই। গৰম দিনত অহা হ'লে পুখুৰীটোত ঠিকছে সাঁতুৰিলোঁ হয়, ইমান ভাল লাগিল হয়। ব'লক গৰখীয়া মন্দিৰৰ ভিতৰত বৰপেটা সত্ৰৰ পৰা এতিয়া আহিলোঁ গৰখীয়া থানলৈ। ইয়াতো ধূপ চাকি বন্তি জ্বলাই সেৱা কৰি ল'লোঁ। এতিয়া প্ৰসাদ দিছে আমাক চব। কালি ইয়াত মানুহ একেবাৰে অগণন মানুহ হ'ব। আজি মানুহ বেছি হোৱা নাই, কাৰণ আজি ইয়াত মাঘ বিহু উৰুকা। ইয়াত আজিয়ে ভোজ খাব বৰপেটাত। আমাৰ তাত কালি 13 তাৰিখে কালিয়ে খালোঁ, ইয়াত আজিয়ে খাব মাঘ বিহু উৰুকা। গৰখীয়া মন্দিৰ এতিয়া ধূপ চাকি বন্তি জ্বলাই সেৱা কৰি ল'লোঁ। এতিয়া এক পাক মাৰোঁ। গৰখীয়া গোসাঁই থান। আমি এতিয়া আছোঁ গৰখীয়া থানত। দেউতা আৰু ভণ্টিহঁতে পূৰা ফটোত তোলাত ব্যস্ত। কালি পূৰা মেলা যাওঁ এতিয়া, ইয়াৰ পৰা ওলাই যাওঁ। কালি অগণন মানুহ হ'ব কালি। আজি ইয়াত উৰুকা আজিহে, কালি ইয়াত মানুহ পূৰা ভিৰ লাগিব। যাওঁ এতিয়া, ওলাই যাওঁ ইয়াৰ পৰা। ধুনীয়াকৈ সেৱা কৰি ল'লোঁ। আৰু এটা দেখা দিছোঁ পিছফালৰ পৰা, এখন আছে গেটখন। এতিয়া পইচাটো দি লওঁ মই। আজি ইয়াত গাড়ী মটৰ বেছি সোমাব দিয়া নাই, কাৰণ ৰাস্তাটো খুব ধুনীয়াকৈ ব্লক লগাই বনাই আছে। কাৰণ কালিতো ইয়াত বহুত ভিৰ মাৰিব বোলে, অগণন ভক্তই ভিৰ মাৰিব বুলি কৈছে এওঁলোকে। যি নহওক, খুব ভাল লাগিল সত্ৰ আৰু গৰখীয়া থানত আহি। জাহ্নবী ইয়াততো নায়েই, গতিকে দাদাই আজি ভাত খোৱা নিমন্ত্ৰণ কৰিছে। খুব ধুনীয়াকৈ বাঁহৰ চুঙাত গাহৰি বনাইছে আৰু ইয়াত বনাইছে চিকেন। খাম আজি ঠিকছে। খৰিকাত দিয়া গাহৰি কাৰ কাৰ প্ৰিয় আহি যাওক। লগত আছে বিলাহী চাটনি। বৰপেটা সত্ৰৰ পৰা আহি পাই এতিয়া দাদাহঁতে ভাত খোৱা নিমন্ত্ৰণ কৰিছে। জাহ্নবী ইয়াত নাই যেতিয়া মই অকলে আছোঁ। এইফালে একদম
গাহৰি চুঙাত দিছে, এইকেইটা হৈ গ'ল। আৰু এতিয়া ইয়াত চিকেন পূৰা বনি আছে। গাহৰি, বিলাহী পিটিকা পূৰা বনি আছে এতিয়া। এইফালে চুঙাত দি গাহৰি পূৰা ৰেডি, দুটা দিছে দাদাহঁতে। খাম আৰু হাত চক একদম পূৰা ৰস ওলাই গৈছেগৈ। ইয়াত আছে চিকেন, তাৰপিছত এইটো গাহৰি হৈ গ'ল। এতিয়া ৰেপিং কৰি থৈছে ধুনীয়াকৈ, গৰম। খাম আৰু আজি মাঘ বিহু উপলক্ষে। কি মাঘ বিহু উপলক্ষে গাহৰি, দাদাই চুঙাত দিয়া গাহৰি, খৰিকাত দিয়া গাহৰি, চিকেন পূৰা ৰেডি কৰি দিলে। এতিয়া বৌয়ে বাঢ়ি দিব আমাক। ব'লক আমি এতিয়া খাওঁগৈ, আপোনালোকে আমেজ লওক। মই এতিয়া খামগৈ, আমি গোটেইখিনিয়ে মিলি। ভিডিঅ' কল কৰা পুৰা বইল একো নাই। লগত টোপোলা ভাতো আছে দেই ৰাইজসকল, আহি যাওক যাৰ যাৰ খাব মন আছে। দাদাই কিন্তু কিছু বনাইছে দেই, অসমীয়া খোৱা, চাই লওক। চিম্পুল খানা নহয়। বন্ধু বান্ধৱীসকল, ৰাইজসকল, আপোনালোকেও চাগে লোভ লাগিছে, কাৰণ দাদাই আৰু এটা চুঙা উলিয়াই দিছে গাহৰি পূৰা বইল। ৱাহ ৱাহ, খুচবু আ ৰহা হে। ঘৰ পানী ওলাই গৈছে কিছুমানে চাগে। বঢ়িয়া। তেনেহ'লে আজিলৈ মই ভিডিঅ'টো এইখিনিতে সামৰি দিছোঁ। আকৌ এতিয়া অন্য ভিডিঅ'ত লগ পাম সকলোকে। আৰু যোনে যোনে মোৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে যেন এটা ছাবস্ক্ৰাইব কৰি দিয়ে। ধন্যবাদ সকলোকে ভিডিঅ'টো চোৱাৰ কাৰণে। বাই বাই। সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ আকৌ এবাৰ। বাই বাই।